জগাই কৰিব পৰা নাই অ মন্দাৰ উচ্চুৰা এ পাইবা ক ৰাতিপুৱা ওলাই গৈছি 20 টাকা লয় বৰহাবা কোনবা বডি আছে ইটা গলি দেখা দেখি নাই ঘৰ আইবা সোমাবাই নাই ও মা মাক বিহু দেখো আহিলে ও মা পিঠা বনা জগাৰ কৰছা না নাই ক'ত পিঠা বনা জগাৰ কৰবি বেবেৰে কিবা বস্তু আনি দিলি হে মালৰ ঘাটিতে পৰি থাকে ও মা ফাদাৰ মাৰ খাবা গেছি ৰাতিপুৱা গেছি আৰু মালৰ ঘাটি ক'তবা মৰি আছে ইটা গেলি ও মা ফাদাৰ লগত যে কি হ'ব ক'বাত খাইলে পৰি আছে হপাই এই গাঁৱত কোনেনো দিল্লীৰ পৰা মদ খোৱা যা মানুহ আছে ঘৰখানো বুলি একো দায়িত্বই নাই আকৌ আজি দিয়া চুট খা ও মা তই বিহু লিষ্ট খান লিখি দিবি মই বদৰখিনি কৰি লৈ আহিম যে একেলগে তই লাডু পিঠা যি বনা লাগে বনাই থাকিবি হেল্ল' কি আৰু ববিন হয় নেকি দে যাচি দে কি আপা কোনে ফোন কৰিছিল এই ববিনে ফোন কৰিছিল ভাতকেইটা খাই লৈ ইয়া ববিনে বৈদ্য খবৰ দিলে আপোনাৰ নাম কি ও তলুক ফুলমতি বৈদ্য ঠগা আপি কিবা কৈ যাম আমাৰ গাঁৱত দেখো চব বহুত ধৰা আপি তই কৈ ভাল আপি দেখলি হে ও ভালে কি কব আছে ও আমার রেবতী জিয়াক ফুলমতি বত ঠগা আপি তো দেখলিহে কবি তো দেখাই নাই তো দেখলিহে কবি হয় নেকি আইসা কথা তো নহলি মাক বিহু যদি এটা আপি কথা হলি ভাল আছিল পারবি আরবি গতা পারবি মোল্লো চাপতো খালি পারবি জো নহলি ভাতকেইটা খাই মেলে গুচি যা জো জো Mama, mama, mama.